আটাইতকৈ ডাঙৰ প্ৰশ্ন, হাইকোৰ্ট কেছটো হ'ল নাই। যিমান দূৰ সম্ভৱ মই গম পাইছোঁ সিমান দূৰ মানে কেছটো সম্পূৰ্ণ প্ৰচেচিঙত চলি আছে, মানে সম্পূৰ্ণ ফাইলটো মানে বনি হোৱা নাই। কাৰণ ইমান এটা ডাঙৰ ফাইল ইমান জলদি বনোৱাটো সম্ভৱো নহয়। মই শুনামতে এই 2-1 দিনৰ ভিতৰতে মানে প্ৰচেচিং কমপ্লিট হ'ব। কমপ্লিট হোৱাৰ লগে লগে কেছটো ফাইল হ'ব, মানে কোৰ্টত ছাবমিট হ'ব। এটা কথা কিন্তু, মামাই যেতিয়া আপডেট দিলে, লাইভ আহি যেতিয়া আপডেট দিলে, তাৰপিছতে ল'ৰাবিলাকৰ মানে কিবাটো কমি গুচি গ'ল। কথা হ'ল চবেই একেলগে যুদ্ধ কৰিব লাগে, তেতিয়াহে কিবা এটা হোৱাৰ চান্স থাকিব। পইচা পাতিও কথা আহিবই, সকলোৱে সময়ো কথা আহিবই, কাৰণ লাগি থাকিব লাগিব এইবিলাকত। যিকেইজন ল'ৰা মোৰ হাতত নাম্বাৰ আছিলে সেইকেইজনে এতিয়া বৰ্তমান ফোনেই ৰিচিভ কৰা নাই। কোন কেনেকৈ ক'ত গৈছে কি কৰিছে এতিয়া আপডেট দিবলৈ মানে দিগদাৰ হৈ গৈছে। হাইকোৰ্টৰ কেছবিলাক এনেকুৱা ধৰণৰ, ধৰি লওক পইচা পাতি বাৰে বাৰে দি থাকিব নালাগে, একেবাৰে লৈ লয়। 3টা ফাইল বনিব, তাৰে এটা নিজৰ লগত থাকিব, এটা হাইকোৰ্টত ছাবমিট হ'ব, আৰু এটা কিবা এটা জেগা কৈছিল তাত যাব। সম্ভৱ 21-22 তেনেকুৱা আগতে কিবা এটা আপডেট পাব লাগে, কেছটো ছাবমিট হ'ব লাগে। সম্পূৰ্ণ আপডেটটো পাবলৈ অকণমান দিগদাৰো হয়, কাৰণ কথাবিলাক এতিয়া গম্ভীৰ হৈ গৈ আছে লাহে লাহে। সকলোৱে জনাবলৈ নিবিচাৰেও, হ'বলৈও নিবিচাৰে। কথা হ'ল যি আপডেট পাম জনাম। আৰু ইয়াতে মোৰ চিনাকি এজন এডভকেটো আছিলে, তেওঁৰ লগত কথা পাতিছোঁ বৰ্তমান। তেওঁৰ পৰা গোটেই কথাখিনি জানিব লাগিব, কি হৈছে আচলতে, হ'বগৈনে নহয়। শুনামতেতো হ'বই লাগে। বাৰু ঠিক আছে, ভিডিঅ'টো ইমানেই। বাকী যি আপডেট পাম আকৌ জনাই যাম। খুব সোনকালে কিবা এটা পাম আৰু আশা আছে। বাকী জয় হিন্দ, জয় অসম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব।